দেই নগেন ক'ৰ পৰা আহিলি এই তিনিআলি ৰাতিলৈ দোকানত গৈছিলোঁ হয় নেকি বজাৰ কৰিলোঁ পিছে এইটো কথা এটা হতো গাঁওবুঢ়া বুঢ়াই মিনেলৰ লগত কিবা কেজেং লাগিছে নেকি কি সুধিলি নাই মানে সি ৰাতুল দোকানী আগত তোৰ খুনীয়াজনৰ কথা কিবা কৈ আছিল এই মোক দেখা পাই কথা বন্ধ কৰিলে সেইবাবে সুধিছোঁ তই যাই থাক মই ঘৰত যাওঁ তই আকৌ কাজিয়া পিছা নকৰিবি তোৰ মই ভাল চিন্তা কৰিহে কৈছোঁ আৰু মই কোৱা বুলি নকবি দেই নাইতো একো কৰা নাই আপুনি এইবোৰ কি কৈছে নাই আপোনাৰ পিছে অলপ আগত ইয়ালৈ আহিছে মই ঘৰত নথকা সুযোগ লৈ তই এইবোৰ চা দিবে খং কৰি লাভ নাই তই মোৰ পৰা অনা পইচাখিনি যে ঘূৰাই দিব নোৱাৰ সেইটো মই ভালকৈ জানো আৰু তোৰ মানুহজনো ইমান মূৰ্খ নহয় তাই ভালকৈ জানে কাক কেতিয়া কেনেকৈ সন্তুষ্ট কৰিব লাগে তোক আজি মই মাৰিয়ে পেলাম চালা কি হৈছে আপোনাৰ কিবা বেয়া সপোন দেখিছে মৃণালে আমাৰ ঘৰত আহি তোমাক আৰু তুমি এইবোৰ আপুনি কি কৈছে মই তেনেকুৱা কথা কেতিয়াও নানিব আপোনাৰ নামৰ সেন্দুৰ কপালত লৈছোঁ খাবলৈ বিকিবলৈ নাপালেও তেনেকুৱা কাম কেতিয়াও নকৰোঁ হ'ব দিয়ক ইমান চিন্তা কৰিব নালাগে ভগৱানে কিবা এটা না কিবা এটা উপায় উলিয়াব এতিয়া শুই থাকক শুনাচোন কথা এটা ভাবিছো কি তই যদি আপত্তি নকৰ তেনেহ'লে আমাৰ ছাগলীজনী হকান্ত বেপাৰীকে বিক্ৰী কৰি দিওঁ ধাৰখিনিও মাৰিব পাৰিম কেইটামান পইচাও ৰাখিব পিছে পৰা আনিম দিয়া আপুনি যিফাল থাকে তাকেই কৰক এইটো নিবা যাও দিম দেই কৈ গৈ ছাগলী কলা লৈ যা কলৈ যোৱা দাদা হকান্ত বেপাৰী ঘৰলৈ বেচিব পইচা অলপৰ বৰ প্ৰয়োজন হৈছে এই গাভিনী ছাগলীজনী বিক্ৰী কৰিব ওলাইছ যে ঘৰত কিবা বিপদ হৈছে নেকি দাদা এই গাঁওবুঢ়াৰ পুতাক মৃণালৰ পৰা অলপ পইচা আনিছিলোঁ কাম কৰি দিম বুলি বহুদিন হ'ল গাটো বৰ বেয়া হৈ আছে সেইকাৰণে পইচাও দিব পৰা নাই কাম কৰিবও পৰা নাই হয় নেকি কিমান আনিছিলিনো 1500 টকা আনিছিলোঁ 1500 টকা
কম আৰু ৰ'বা দাদা দাদা ছাগলীটো বেছি লচোন বাৰু মই কৈ আছোঁ বাকীখিনি ল ছাগলীটো এতিয়া তোৰ ঘৰলৈ লৈ যা তোৰ ঘৰতে গৈ পুহিবি আৰু এটা কথা আজি এতিয়া পইচাখিনি ঘূৰাই দিবিগৈ তই বাৰু মাজে মাজে মোৰ ঘৰত কাম কৰি পইচাখিনি ধাৰ মাৰিলেই হ'ল বুজিছ ঠিক আছে দেই মই যাওঁ এতিয়া মোৰ স্কুলত দেৰি হৈছে হে এই এটা কথা কিন্তু এইবাৰ যদি দুটা পোৱালি দিয়ে এটা কিন্তু মোক দিব লাগিব বুজিছা ঠিক আছে মই যাই থাকোঁ এতিয়া